এয়া হেলিকপ্টাৰে ওপৰৰ পৰা দিয়া ফ্লাড ৰিলিফ দেই, খুলি আছো। এয়া হেলিকপ্টাৰে ওপৰৰ পৰা পেলাই দিয়া ফ্লাড ৰিলিফ আহি তলৰ পানীত পৰিছে, ৰাস্তা মানুহকো খাবলৈ নিদিয়ে, পানীত পৰিছে। আহি আমি ইমানে ভিখাৰী, আমাৰ পাৰ্টিটা কি গতি, এইবিলাক দিছে খালী পেকেট, এইবিলাক দিছে কাগজৰ পেলাই, এইবিলাক কি গতি, পানীৰ ওপৰত যেতিয়া পেলাই দিলে এইবোৰ খোৱাৰ উপযোগী হৈ আছে নেকি? এইবোৰ খালী পানী বটল, এইবিলাক খাবলৈ দিছে, এইবিলাক আমি গৰু ছাগলী নেকি? এইবিলাক গৰু ছাগলী নেকি? এনেকে দিছে যে এইবোৰ খালী পানী বটল চব, এইবোৰ খালী পানী বটল, এইটো এইবোৰ খালী পানী বটল, এইবোৰ খালী পানী বটল হা। এই দুটা দিছে, পানী বটল দুটা দিছে, এটা বিস্কুটৰ পেকেট, এই দুটা বিস্কুটৰ পেকেট চব, এটা দুটা বিস্কুটৰ পেকেট, এইবোৰ গুৰি হৈ আছে পাউডাৰ, এইটো গাখীৰৰ পেকেট দিছিলে, গাখীৰ ফাটি চব ওলাই তল, একোৱেই নাই। আৰু এইখিনি পানীত ওপৰৰ পৰা পেলাই দিছে হা। পানীত পেলাই দিয়াৰ পিছত এইখিনি এতিয়া মানুহৰ নহয়, গৰুৱে খোৱাৰ, জন্তুৱে খোৱাৰ উপযোগী হৈ আছে। এয়ে খাদ্য বস্তু দিছে ওপৰৰ পৰা ফ্লাড ৰিলিফৰ নামত হেলিকপ্টাৰে পেলাইছে।